Hello everyone. Hello everyone. Happy Mag Bihu. আৰু বিহু পালেহি মাঘ বিহু আৰু সেইকাৰণে ভাবিছোঁ পিঠা কেইটামান বনাওঁ আধা বনালোঁ এইখিনি বনালোঁ আৰু এইখিনি বনাই আছোঁ বনালোঁ আৰু এইখিনি টাৱাখনত এক্সট্ৰাকৈ মানে গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ সেইফালে এইটো বনালোঁ এতিয়া বৰ্তমান মই মানে কি কৰিছোঁ দি মানে এনেকৈ চালি দিছোঁ এইখনেদি তেতিয়া মানে পিঠাকেইটা অকণমান ডাঙৰ হয় এনেই মই পিঠাকেইটা মানে বৰ দীঘল কৰিব নোৱাৰোঁ চুটি হয় আৰু এইখনেই দিয়াৰ কাৰণে পিঠাকেইটা দীঘল হৈছে বাৰু ভালেই হৈছে খালি অলপ নষ্ট হয় গুৰিবোৰ থাকি যায় এনেকৈ বহুত ছাইডত এনেকৈ গুৰিবোৰ পৰি থাকে আৰু সেইবোৰ তেনেকৈ নষ্ট হয় যিকি নহওক পিঠাকেইটা দীঘল হৈছে সেইকাৰণে ভাল লাগিছে প্ৰথম তিল পিঠাৰ পৰা আৰম্ভ কৰিছোঁ তিল পিঠাটোৱে মেইন পিঠাকেইটা বাৰু উঠিছে দেই প্ৰথমতে ভাবিছিলোঁ নুঠিব বুলি ভাবিছিলোঁ অকণমান কেইটামান মিক্স আছিলে বাৰু কিন্তু গোটেইকেইটা পিঠাই উঠিছে গতিকে ভাল লাগিছে এয়া মোৰ ইমানখিনি পিঠা হ'ল আৰু বনাবলৈ বাকী আছে অলপ এইখিনি বনাই লওঁ এতিয়া ৰাতিপুৱা ওলাইছোঁ ইয়াৰ মানে ড্ৰয়িং স্কুলৰ পৰা ছাৰে খেল ধেমালি পাতিছে ল'ৰা ছোৱালীবিলাকক আজি বন্ধ স্কুল বিহু বন্ধ দিলেই আৰু আজিৰ পৰা তালৈকে ওলাইছোঁ ই খেলকগৈ বুলি অকণমান নহয় এইফালে দীপিকাক লগ পালোঁ তাইও আহিছে ল'ৰাটো লৈ খেললৈ অকণমান খেলাওঁ বুলি এই আমাৰ যোৰহাটৰ ঘৰৰ ওচৰে আমি একদম মানে বহুত দিনৰ চিনাকি সৰু পাই সৰু দিনৰ নহয় সৰু পাই তাই মোতকৈ বহুত সৰু কেলে হেৰি যে আমাৰ নহয় তুমি যে আমাৰ বাহঁতৰ ঘৰৰ পিছফালে ভাড়া লৈ আছিলা যে তেতিয়াৰ পৰা ধুনীয়াকৈ মনত আছে মোৰ ভণ্টিয়ে বহুত সৰু বহুত বছৰ সৰু হ'বা তাৰপৰা সেয়াই আমাৰ ঘৰৰ ওচৰৰ সৰুকালৰ পৰাই লগ পোৱা তাইক এতিয়া সেই দুইজনী দুলীয়াজনলৈ বিয়া কোইনচিডেন্স ভগৱানে মিলাইছে এতিয়া বনাই আছোঁ লাড্ডু এইকেইটা হেল্ল' এতিয়া ৰাতি হ'ল আৰু সেই যে দিনত সেই প্ৰগ্ৰেম গৈছিলোঁ যে ইয়াৰ খেল ধেমালি প্ৰগ্ৰেম ড্ৰয়িং স্কুলৰ পৰা পাতিছিলে ছাৰে সেই প্ৰগ্ৰেমৰ পৰা আহিলোঁ আহি ভাত পানী খালোঁ আৰু তেতিয়া প্ৰগ্ৰেমৰ পৰা আহোঁতেই আমাৰ 12:30 হ'ল আহি পেলাই নি লৰালৰিকৈ ভাত পানী খাই উঠি ইয়াক খাই বৈ উঠি আৰু অকণমান ৰেষ্ট লৈ খেললৈ গ'ল আকৌ গধূলি মই সেয়া লস্কৰা বনাবলৈ আকৌ নাৰিকলৰ যোগাৰ কৰিলোঁ আৰু এতিয়া সেই বনাই আছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব বনাই আধা আধি হ'লেই এইফালে ভাতো হ'ল আৰু এতিয়া 9টা বাজিলে
আৰু দেখাই আছোঁ এইখিনি লছ কৰা আৰু ইমানখিনি আছেগৈ আৰু বনাবলৈ অকণমান বাকী আছে আৰু এইখন বনালে ফিনিছ আৰু আজিলৈ সেই ভিডিঅ'টোত দেখিলেই কালি তিল পিঠা বনালোঁ আজি লস্কৰা বনালোঁ আৰু কি বনাওঁ চাওঁ আৰু 2 দিন বাকী আছে বিহুলৈ আৰু কি বনাওঁ চাই লওঁ এতিয়ালৈকে ভবা নাই আৰু কি বনাম আৰু সেই ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই